আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। মই জিকিৰ গাব বিচাৰিছোঁ। লগত যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব বুলি আশা ৰাখি মই আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। আপোনালোকে সকলোৱে শুনিবৰ কাৰণে চেষ্টা কৰিব আৰু 5 ওয়াক্ত নামাজ সকলোৱে পঢ়িবৰ কাৰণে চেষ্টা কৰিব। এই দুনিয়াত আল্লাহৰ বাহিৰে কোনোৱে নাই। আল্লাহ একমাত্ৰ। আল্লাহ আমাক জীয়াই ৰাখিছে কাৰণে আমি এই দুনিয়াত চলাফিৰা কৰিছোঁ। শুনকচোন। এনে সুন্দৰ ঘৰেৰি কলৈ গুচি যাবি মমিন, কলৈ গুচি যাবি, দৰজা নাই খিৰিকী নাই সেই ঘৰ গৈ পাবি, মমিন ভাবি গুণি চাবি। এনে সুন্দৰ বিছনা এৰি কলৈ গুচি যাবি মমিন, কলৈ গুচি যাবি, দৰজা নাই খিৰিকী নাই সেই ঘৰ গৈ পাবি, মমিন ভাবি গুণি চাবি। জীৱ জীৱ এনে সুন্দৰ জীৱ, আছে কিনুৰি দাম জীৱ, আছে কিনুৰি দাম, যিদিনা ভাই গুচি যাম গৈ নাই কিন্তু কাম, জীৱ আছে কিনুৰি দাম। দুনিয়াতে মাটি বাৰী চবেই পৰি ল'ব মমিন, চবেই পৰি ল'ব, 3.5 হাত মাটি লৈ ভাই কবৰলৈ যাব। জীৱ জীৱ এনে সুন্দৰ জীৱ, আছে কিনুৰ দাম জীৱ, আছে কিনুৰ দাম, যিদিনা ভাই গুচি যাম গৈ নাই কিন্তু কাম, জীৱ আছে কিনুৰ দাম। জীৱ জীৱ এনে সুন্দৰ জীৱ, আছে কিনুৰ দাম জীৱ, আছে কিনুৰ দাম, যিদিনা ভাই গুচি যাম গৈ নাই কিন্তু কাম, জীৱ আছে কিনুৰ দাম। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আপোনালোকক মই ঈদ উপলক্ষে জিকি এটা শুনাম বুলি ভাবিছোঁ। লগত যদি মোৰ ভুল ভ্ৰান্তি হয় আপোনালোকে নিজৰ বুলি ক্ষমা কৰিব বুলি মই আশা ৰাখি গাব বিচাৰিছোঁ। কচুৰ পাতৰ পানী কৰে তোলো বলো, কৰিলে পাবলৈ নাই, এই দেহাৰ ভৰসা নাই, মহনুৰাই এই দেহাৰ ভৰসা নাই। কচুৰ পাতৰ পানী কৰে তোলো বলো, কৰিলে পাবলৈ নাই, এই দেহাৰ ভৰসা নাই। এদিন নহয় এদিন যাবইতো লাগিব, এদিন নহয় এদিন যাবইতো লাগিব, এন্ধাৰী কবৰলৈ কোন যাব সাৰথি হৈ, মহনুৰাই এই দেহাৰ ভৰসা নাই। পথালিয়ে মাৰি দীঘলে দমাৰি, বাঁহৰ কাটি কামি দিবৰ মাটি জাপি, অকলে আহিব থৈ কোন যাব সাৰথি হৈ, মহনুৰাই
ভাই এ দেহাৰ ভৰসা নাই চাৰি ভাইয়ে মিলি নিব কানে কৰি চাৰি ভাইয়ে মিলি নিব কানে কৰি এন্ধাৰী গহ্বৰলৈ কোন যাব সাৰথি হৈ মনোহৰাই এ দেহাৰ ভৰসা নাই মনোহৰাই এ দেহাৰ ভৰসা নাই মনোহৰাই এ দেহাৰ ভৰসা নাই।